হেল্ল' এভৰিৱান চ' অক্টোবৰ বিৰাট ধুনীয়া মান্থ হয় আমাৰ বহুত ধুনীয়া এতিয়া ফেষ্টিভ ছিজন ষ্টাৰ্ট হৈ আছে কেটলগটো অলৰেডি দেখিছে ইমান ধুনীয়া আৰু অফাৰ্ছবোৰ বহুত বেছি ধুনীয়া এইবাৰ চ' কোনেও মিছ নকৰিব অফাৰ্ছবোৰ ভালকৈ বুজি ল'ব ঠিক আছে ফাৰ্ষ্ট আমি আহিম 50 BPৰ অফাৰটো চ' এই মাহত যদি আপোনালোকে একিউমুলেট মানে অলপ অলপকৈ এই গোটেই মাহটোত আপুনি 50 BP কৰে তেতিয়া অহা মাহ মানে নৱেম্বৰত আপোনাৰ নৱেম্বৰৰ অৰ্ডাৰৰ লগত আপুনি যিকোনো এইটো লিপষ্টিকৰ দুটা শ্বেডছ আপুনি ল'ব পাৰিব in only 179 rupees আৰু দুটা শেড একচুয়াল প্ৰাইস হয় 1318 বাট আপুনি পাই আছে only 179 যদি এই মাহত আপুনি 50 BP কৰে ঠিক আছে তাৰ পিছত আহি গ'ল আমাৰ 100 BP অফাৰ 100 BP অফাৰ আমাৰ এবাৰ এটা নহয় চাৰিটাকে প্ৰডাক্টছ দিছে আৰু যিকোনো আপুনি এটা চুজ কৰিব পাৰে সো এবাৰ যদি আপোনালোকে এই গোটেই মাহটোত অলপ অলপকে 100 BP কৰি লয় তেতিয়া কি হ'ব আপুনি যিকোনো এটা বস্তু এইকেইটাৰ ভিতৰত only 199 rupeesত পাব অহা মাহৰ অৰ্ডাৰৰ লগত সো বহুত ধুনীয়া এবাৰ 100 BP গিফটছ আপুনি যিকোনো এটা ল'ব পাৰে তাৰপিছত যদি আপোনালোকৰ 50 BP টোও ভাল লাগিছে 100 টো ল'ব মন গৈছে তেতিয়া আপুনি 150 BP কৰিব লাগিব 150 BP কৰিলে আপুনি দুটা লিপষ্টিকও পাব আৰু এইকেইটা অফাৰ্ছৰ যিকোনো এটা আপুনি ল'ব পাৰে ইন অনলি 398 rupeesত ঠিক আছে সো সবে ট্ৰাই কৰো এবাৰ 150 কৰিবলৈ নেক্সট আহি গ'ল আমাৰ ওয়েলকাম অফাৰ সো যোনে এই মাহত অক্টোবৰ মাহত নতুন মেম্বাৰ্স জয়েন কৰিব নহলে যোনে জুলাই আগষ্ট এণ্ড সেপ্টেম্বৰ মাহত জয়েন কৰিছিলে কিন্তু এতিয়ালৈকে নিজৰ একো অৰ্ডাৰ প্লেস কৰা নাই সো তাহাঁতৰ কাৰণে আৰু এইটো মাহত যোনে জয়েন কৰিছে তাহাঁতৰ কাৰণে এটা ওয়েলকাম অফাৰ আছে তাহাঁতৰ যদি টোটাল বিল 2999 হয় তেতিয়া তাহাঁতি এক্সট্ৰা এডিশনাল 10% ডিসকাউন্ট এটা পাব কিন্তু তাতে এক্সক্লুড কেটলগ কিটা এক্সক্লুড কৰিব লাগিব আৰু ডেলিভাৰী চাৰ্জটো এক্সক্লুড কৰি 999 হ'ব লাগিব টোটাল বিলটো সিঙ্গেল অৰ্ডাৰ হ'ব লাগিব তেতিয়া 10% এক্সট্ৰা ডিসকাউন্ট পাব যেহেতু আমি এজ এ ব্র্যান্ড পার্টনার অলরেডি আমি 20% ডিসকাউন্ট পাওঁ সো আমি টোটাল 30% ডিসকাউন্ট পাম সো এবাৰ সবে নিজৰ নিউ জয়নিংস খিনি আৰু যদি কোনবাই জুলাই আগষ্ট সেপ্টেম্বৰ জয়েন কৰিছিলে কিন্তু অৰ্ডাৰ প্লেস কৰা নাই সবে আপোনালোকে তাহাঁতক জনাব ঠিক আছে নেক্সট হল আমাৰ ওয়েলকাম বেক অফাৰ এটো কাৰ কাৰণে হয় যোনে ইনএক্টিভ মেম্বাৰ্স হয় যোনে লাষ্ট অৰ্ডাৰটো তাহাঁতৰ জুনত প্লেস কৰিছিলে কিন্তু তাৰ পিছত একো অৰ্ডাৰ কৰা নাই মানে জুলাই আগষ্ট সেপ্টেম্বৰ 3 মাহ তাহাঁতি একো অৰ্ডাৰ কৰা নাই তাহাঁতৰ কাৰণে এইটো অফাৰ তাহাঁতি যদি এবাৰ 1500ৰ সিঙ্গেল অৰ্ডাৰ এটা প্লেস কৰে তেতিয়া তাহাঁতি বহুত ধুনীয়া এটা পাৰফিউম only 199ত পাব সো বহুত ধুনীয়া অফাৰ সবে এভেইল কৰিব থ্যাংক ইউ সো মাচ